বহুত দিনৰ আশা এটা মনত পুহি ৰাখিছিলোঁ যে ইউটিউব চেনেল এটা ষ্টাৰ্ট কৰিম। চেনেলটো আছিলে বাৰু, কিন্তু তেনেকৈ ষ্টাৰ্ট কৰা নাছিলে, ব্লগ বনোৱা নাছিলোঁ, নাজানো তেনেকৈ। তাৰপাছত এতিয়া ভাবিছোঁ কি লাহেকৈ ব্লগ বনোৱা ষ্টাৰ্ট কৰিম আৰু যদি আপোনালোকৰ পৰা মৰম চেনেহ পাওঁ, আপোনালোকে চেনেলটো আগবাঢ়ি যোৱাত যদি সহায় কৰে। কিন্তু সাহিত্যিক লগা একদম কথা ক'বও নাজানো বাৰু। যেনেকৈ ঘৰতে থাকোঁ আৰু চিম্পুলকৈ তেনেকৈ মই আপোনালোকলৈ ভিডিঅ' আগবঢ়াম। আজি মই আছোঁ মা ঘৰত, দুদিনেই হ'ল বাৰু আহা। মা ঘৰত আজি আহিব কোনোবা, আলহী আহিব। এতিয়া নকওঁ বাৰু কোন আহিব, পিছত মই একদম দেখাই দিম দেই আপোনালোকক কোন আহে বাৰু, চাব আপোনালোকে। এতিয়া দুপৰীয়া হ'ল। অথনি যে কৈছিলোঁ আমাৰ আলহী আহিব বুলি, আচলতে আমাৰ জেঠাই জেঠু আহিছে বাৰু। তাৰ কাৰণে মায়ে ভাত বনাই ৰাখিছে আৰু আলহীৰ কাৰণে স্পেচিয়েল আজি বনাইছে হাঁহ, এয়া হাঁহ দেখিছেনে, আৰু জহা কোমোৰা দি বনাইছে। দেখি বাৰু লোভ লাগিছেনে আপোনালোকক? অথনি কৈছিলোঁ যে দুপৰীয়া যে মাৰ ঘৰত আছোঁ, এতিয়া সন্ধিয়া হাজবেণ্ডৰ ঘৰত আহিলোঁ বাৰু। আহি চাহ তাহ খালোঁ, খাই মেলি আজৰি হ'লোঁ। ভাইটিয়ে থৈ গ'লহি, সিও গ'ল বাৰু। আহিয়ে মানে কি ক'ম, একদম মোৰ চুৰ গৰম হৈ আছে। মানে কিয় ৰুমটো একদম অৱস্থা নাইকিয়া হৈ আছে। মানে আমাৰ ঘৰৰ ৰুমটো থকা লাগিলে এদিন থাকক দুদিন থাকক, একদম অৱস্থা নাইকিয়া কৰি থ'ব। এতিয়া এইবোৰ চব ঠিক ঠাক চিজিল কৰি লওঁ। তাৰপিছত মানে কি আৰু মোৰ নিচিনা চাগে সকলোবোৰ ছোৱালীৰে হয়, মাকৰ ঘৰৰ পৰা অহাৰ দিনা মনটো বেয়া লাগি থাকে নহয় জানো। মোৰো একেই হৈছে আৰু মাহঁতলৈ মনত পৰি আছে। উপায় নাই, আহিবতো লাগিবই। সেয়া আৰু এতিয়া তাকে ৰুমটো অলপ চিজিল কৰি লওঁ, তাৰপাছত বাকী দেখাই আছোঁ বাৰু দেই। এতিয়া একদম পাকঘৰতে, অথনি যে কৈছিলোঁ যে অলপ ৰেষ্ট লৈ লওঁ, তাৰপিছত ৰুম চুম চাফা কৰি অলপ ৰেষ্ট কৰিলোঁ। কৰি পেলাই এতিয়া একদম পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। পাকঘৰৰ পৰা মানে এতিয়া মই বনাম মাছৰ তৰকাৰী। সৰু মাছ আছে, মই কোমোৰা দি বনাইছোঁ আৰু মাছটো ফ্ৰাই কৰিছোঁ আৰু বেঙেনা আৰু মাছৰ মূৰটো জ্বলা ভাজি কৰিছোঁ। তাৰপিছত দেখাইছোঁ মাছ ফ্ৰাই কৰি থৈছোঁ। এইফালে এয়া পিঁয়াজ ভাজি আছোঁ, পিঁয়াজ আৰু তেজপাত দিছোঁ। এইফালে এয়া জালুক আদা নহৰু পিছা আছে। এইফালে বেঙেনা মাছৰ মই সেনেকৈ ভাজি থৈছোঁ। তাৰপিছত এয়া কোমোৰা কাটি থৈছোঁ, এয়া বনাম আৰু বনাইছোঁ। এতিয়া বনাই লওঁ, বনাই পেলাই এতিয়া হ'লে আপোনালোকে কি আৰু চবেইটো বনাব জানে। মই মানে শিকোৱা নাই বা, কিন্তু মই নিজে এইটো বনাব লৈছোঁ ন ৰাতিৰ সাজত খাবৰ কাৰণে। সেইকাৰণে আপোনালোককো দেখাইছোঁ আৰু চবেই জানে এনেকৈয়ে বনায়। হয়তো সকলোৱে বনোৱা পদ্ধতি বেলেগ বেলেগ হ'ব পাৰে আৰু মই এনেকৈয়ে বনাওঁ। ইফালে মোৰ মাও লাগি আছে ইয়াত, মানে পেহীয়ে বজাৰ কৰি আনিছে ন, মোৰ মায়ে ইয়াত আলু হৈ আছে। মা এফালে চাওক, খাই বুলি কওক। এতিয়া ভাত পানী খাই আজৰি হৈ আহিছোঁ। অথনি যে বগা কোমোৰা বনাইছিলোঁ মাছৰ সৈতে, জোলখিনি খাবলৈ ভালেই হৈছে বাৰু, সকলোৱে ভালেই পালে খাই পেলাই। এতিয়া ময়ো আজৰি হৈ আহিছোঁ খাই কৰি। তাৰপাছত আৰু ভিডিঅ' বনোৱাই নাছিলোঁ, খালোঁ কৰিলোঁ। তাৰপাছত এতিয়া শুম আৰু লাহেকৈ মুখ হাত ধুই পেলাই। তাৰপিছত সেইটো কেতিয়া আপোনালোকক দিব পাৰোঁ সেইটো নাজানো বাৰু, কাৰণ আকৌ এডিট কৰিব লাগিব। ভালকৈ নাজানো সেইবোৰ এডিট কৰিব, লাহে লাহে শিকি আছোঁ আৰু যি পাৰোঁ যেনেকৈ পাৰোঁ তেনেকৈ সকলোৱে আপোনালোকে আদৰি ল'ব আৰু। তাৰপিছত যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো। শুভৰাত্ৰি।